welcome to my YouTube channel. অন্যটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো মাইনাবা আৰু মই আৰু আজি লাষ্ট হয় কলকাতাত আৰু বিদায় টাইম মাইনাবা এতিয়া বিদায় দিব আৰু মাইনাবা কি কবা বেয়া লাগিছে মনটো বেয়া লাগিব অবভিয়াসলি মোৰ বহুত বেয়া লাগিছে আৰু বেগ চেক বিলাক দেখাই দিছো আপোনালোকে চাওক আৰু ৰুমটো শেষবাৰৰ কাৰণে চাই লওক আৰু এটো ৰুমৰ পৰাই ভিডিঅ' বনাই থাকো আৰু এতিয়া সব খালি কৰি দিছো কাৰণ খালি কৰি দিলেও প্ৰবলেম হয় ন হেতু কাৰণে এইবিলাক কিচেনটো আৰু বেলকনিটো এবাৰ দেখাই দিওঁ বেলকনি আৰু আজিৰ পৰা এইখিনিৰ পৰা ওয়েদাৰ আপোনালোকক ক'বলৈ নাপাম বেয়া নাপাব এতিয়াৰ পৰা ওয়েদাৰ একদম ঘৰতহে কমগে আৰু বিছনা সব খালি কৰি দিলো এইবিলাক আৰু এতিয়া এইবিলাক বেগ এইফালে বেগ আছে আহিম মাইনাবাৰ লগত থাকিম এতিয়া মুন অফিচ গ'ল মুপৰিটো ঘৰতে আছে তো হেতু কাৰণে আৰু বেয়া লাগিছে যদিও মানে সাহস কৰিছো আৰু উপায় নাই গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আপোনালোকে জাজবাৰৰ বাবে চাই লওক মাইনাবাহঁতৰ ৰুমটো চাওঁগে আৰু এয়া মাইনাবা মাইনাবাকতো দেখিছে অথনিও দেখাইছো হয় নহয় লাষ্টৰ কাৰণে মোৰ ভিডিঅ'ত চাই লওক কাৰণ লাষ্টবাৰ বুলি নকওঁ এতিয়া কিন্তু তথাপিও কৈছোঁ কাৰণ যিহেতু ঘৰত গৈছোঁ সেইটো কাৰণে কেতিয়া লগ পাম ঠিকটো নাই কিমান দিন বা লগ পাম মোৰ বহুত বেয়া লাগিছে মনটো আপোনালোকে জানেনে মই মানে কান্দিব পৰা নাই মানে এতিয়া কান্দা ওলোৱা নাই নাজানো কেলে ঘৰত গৈ চাগে কান্দা ওলাব আৰু যেতিয়া কাকো নেদেখিম বেছি মনত পৰিব চাগে 2 বছৰ থাকিলোঁ এইটো ঘৰত কাকিমাহঁতৰ লগত এতিয়া যাওঁগে এইটো বাবুটো এতিয়া পালোহি গৌৰাংগ নগৰ আহিলে ৰখি আছোঁ উবেৰখন অহা নাই এতিয়া গৈ আছোঁ হাওৰা ষ্টেচনলৈ হাওৰা ফালে গণেশ পূজা পাতিছিলে গণেশ পূজা শেষ হৈছে আৰু তথাপিও অকণমান দেখুৱাই দিলোঁ আপোনালোকক এতিয়া চিধা যাম হাওৰা ষ্টেচন মানুহৰ ভিৰ বহুত বেছি হয় হালধীয়া ৰঙৰ গাড়ীবিলাক বহুত মিছ কৰিম আৰু ভাবিলোঁ সেইটো কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ' এটাই বনাই দিওঁ আহি পাই গ'লোহি হাওৰা ব্ৰিজখন সঁচাকৈ বহুত ভাল লাগে চাই আৰু মই আগতেও কেইবাটাও ভিডিঅ'ত দেখুৱাইছোঁ যেতিয়া হাওৰালৈ অহা হয় আৰু এইবাৰো আপোনালোকৰ বাবে ভিডিঅ'টো বনাই দিলোঁ আৰু হাওৰা ব্ৰিজখন সঁচাকৈ মানে চাবলগীয়া আৰু হাওৰা ব্ৰিজৰ পৰা অকণমান সিটোপাৰে আছে প্ৰিন্সেপ ঘাট কিন্তু এইফালৰ পৰা অকণমান ওচৰ যেন লাগে কিন্তু সিফালৰ পৰা মানে DLF 1 বা DLF 2 ছাইডৰ পৰা অকণমান দূৰেই হয় তথাপিও এইফালৰ পৰা কিন্তু এতিয়া ভিডিঅ'ত কেপচাৰ নহ'লে মই নিজে দেখিছিলোঁ ভিডিঅ'টো বনাই থাকোঁতে সেইখিনি মনেই কৰা নহ'ল আচলতে কিন্তু ব্ৰিজখন সঁচাকৈ মজা আছিল আৰু প্ৰিন্সেপ ঘাটত যদি যোৱা নাই কেতিয়াবা যাব মই যোৱা নহ'ল তথাপি পিছত চেষ্টা কৰিম যাবৰ কাৰণে আপোনালোকক দেখুৱাবলৈ আজি এইখিনিকে দেখুৱালোঁ আৰু হাওৰা ব্ৰিজখনটো জানেই কিমান বছৰৰ আগৰ ব্ৰিটিছৰ দিনতে বনোৱা আৰু ষ্টেচনটো বহুত ডাঙৰ হয় ষ্টেচনটো আৰু হালধীয়া টেক্সিবোৰ বহুত মিছ কৰিম মই আৰু এতিয়া আহি পাইছোঁহিয়ে আৰু একেবাৰে শেষৰখিনি সেয়া দেখিছে নহয় সেইটো হাওৰা ষ্টেচনে টাইমিং ওলাই আছে তাৰপিছত হাওৰা ষ্টেচন পোৱাৰ পিছত আৰু চাওঁ ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ কাৰণ বহুত মানুহো ভিৰ থাকে আৰু মোৰ বেগকেইটাও মই চম্ভালিব লগা হৈছে গতিকে ভিডিঅ' কৰাটো অকণমান অসম্ভৱেই হৈ গৈছে সেইটো কাৰণে তথাপিও ট্ৰাই কৰি যাম ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই গৈ থাকিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব গাইজ ফাইনেলি পালোহি ষ্টেচন আৰু ষ্টেচনটো ভালকৈ দেখুওৱা নহ'ল যদি চাব বিচাৰিছে ইয়াৰ আগত ব্লগ বনোৱা হৈ আছে যেতিয়া ঘৰত গৈছিলোঁ এপ্ৰিলত সেই ব্লগটো মই ডেছক্ৰিপশ্যনত দি দিম চাই ল'ব আৰু সেয়াই আৰু বেগ বহুত আছিলে তো বেগকেইটা লৈ আনি পেলাই মানে ভিডিঅ' কৰা নহওক আৰু 2খন হাততে মোৰ বেগ আছিলে আৰু 2খন হাতত বেগ থকাৰ কাৰণে মই মানে ষ্টেচনৰ যিখিনি হয় সেইখিনি ধৰিব নোৱাৰিলোঁ মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাব চ' ভিডিঅ'টো চাই থাকিব একেবাৰে মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকক আহি পাই গ'লোহি ট্ৰেইনো ষ্টাৰ্ট হৈ গ'ল ষ্টেচনত সোমাওঁতে বেগকেইটা ধৰিব লগা হোৱাত ভিডিঅ' কৰাই নহ'ল ট্ৰেইনটো ৰখি দিছে অলপ সময় এয়া ফাৰ্ষ্ট টাইমৰ কাৰণে মই ট্ৰেইনত খানা খাইছোঁ মই লৈ আহিছিলোঁ ভাত আৰু এনেকৈ ডিম আলু বইল কৰি পেলাই ফ্ৰাই কৰি আৰু লগৰ কেইজনীয়ে বনাই দিছিলে চিকেন আৰু এনেকৈ খাই কৰি পেলাই ওলালোঁ আৰু এতিয়া আহি পালোঁ কাটৱা জংচন আৰু তাৰপিছৰ নেক্সট জংচনত আপোনালোকক পাই আছোঁ লগ চাই থাকিব তেতিয়ালৈ
আহি এটা নতুন ঠাই পালোহি কিন্তু প্লেটফৰ্ম মানে ষ্টেচনটোৰ নাম কি আছিল মই ভালকৈ নাচালোৱে আচলতে আৰু এই দলংখনো চাই বহুত ভাল লাগিলে প্ৰথমতে মই পুতুককৈ ভাবিছিলোঁ কি মই মানে ওপৰত বহি আছিলোঁ ব্ৰহ্মপুত্ৰ পালোহি বুলি ভাবিছিলোঁ কিন্তু নহয় আৰু দলংবিলাক একে তেনেকুৱা অলপ ফিল হয় ন সেইটো কাৰণে এইটো এটা নতুন প্লেটফৰ্ম এইটো হৈছে ফালাকাটা হয় তাৰপিছত জানেই নহয় বহুত ষ্টেচন পোৱা যায় কিন্তু চবৰে নামবিলাক ইমান ভালকৈ নেজানো দিয়কচোন আৰু হয় আৰু এয়া খাইছিলোঁ মিছল বুট কিন্তু মই ইয়াৰে ভিতৰত মই বুটখিনিহে খাইছিলোঁ আৰু এয়া লুচি পুৰি খাইছিলোঁ পুৰি আৰু চব্জি ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰেইনত ইমানখিনি বস্তু খোৱা হৈছে কাৰণ 2 দিন লাগিছে ন সেইটো কাৰণে তাৰপিছত লাঞ্চৰ কাৰণে মই লৈছিলোঁ কিন্তু খোৱাহে নহ'ল আৰু খাবলৈ ভালকৈ নোৱাৰিলোঁ মানে তাৰপিছত আৰু এইটো আকৌ নতুন এটা ষ্টেচন মানে পালোহি আৰু এয়া আহি পাই গ'লোহি আৰু দেখুৱাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো চাই আশা কৰিছোঁ ভাল পাব ভইচ অভাৰ কৰি আছোঁ কাৰণ ট্ৰেইনৰ শব্দ বহুত বেছি হৈ থাকে তাৰ কাৰণে ময়ো চাই আছিলোঁ আৰু আই থিংক এখন শৰাইঘাট দলং যেন লাগিছে হয় চাগে এতিয়া মই অকণমান পাহৰিছোঁ কাৰণ ভইচ অভাৰ কৰি আছোঁ যে এতিয়া পাহৰি গৈছোঁ যদি কওঁতে ভুল হৈছে প্লিজ ক্ষমা কৰি দিব ভুল নুবুজিব আপোনালোকে আৰু এইটো এটা নতুন ডেষ্টিনেশ্যন পাই গৈছোঁহি আৰু হে গাইছ আহি পালোঁ গুৱাহাটী অসম পালোঁহি আৰু টেষ্ট কৰিলোঁ ৰিজাল্ট নিগেটিভ আহিল তাইৰো আহিলে ৰাস্তাতে লগৰ এজনীক লগ পালোঁৱে মাম্পি শিৱসাগৰৰ হয় যোৰহাট পাহৰি গ'লোঁ এতিয়া মাহঁত ক'ত ৰখি আছে তালৈকে যাওঁ আৰু যোৱা হা মই তেন্তে যাওঁ অ'কে লগ পাম হা বাই বাই কৈ দিয়া সেই গাইছ এইটোৱে হৈছে গুৱাহাটীৰ পল্টন বজাৰৰ ৰেলৱে ষ্টেচনটো এইটো ধুনীয়া আছে গেটখন কিন্তু ফ্লেগখন দেখাই আছোঁ ৰ'ব আপোনালোকক এইখন চাওক এতিয়া এফালৰ পৰা এনেকৈ অলপ বেকা দেখিব আৰু এইখিনি সেইটো কেম্পাছটো এইফালে যাব লাগে মই আকৌ ইফালে ঘূৰি ক'ভিড টেষ্ট কৰিব লগা হ'ল কাৰণে আকৌ ইফালৰ পৰা আহিছোঁ এতিয়া মা ৰখি আছে মাৰ ওচৰলৈ যাওঁ গতিকে ভিডিঅ'টো চাই থাকিব চাই লওক ৰিজাল্ট নিগেটিভ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু পৰিয়ালটোক দেখাই দিওঁ এইটো ভাইটি এইটো সখী মানে মোৰ দুটা ভাইটি এইয়া হৈছে মা হেল্ল' অ' মা ভালনে গুৱাহাটী ষ্টেচনটো ইমান ধুনীয়া দেখিবলৈ বাহিৰখিনি মই আজিহে দেখিলোঁ কাৰণ সদায় ষ্টেচনৰ বাহিৰখিনি এইফালে অহাই নহয় ন আজিহে ফাৰ্ষ্ট দেখিলোঁ মজা ধুনীয়া আছে অকণমান ভিতৰৰ পৰা ভিডিঅ' বনাই আনোগৈ ব'লক আহক চাকৰি মোৰ অৱস্থা বেয়াই হৈ গৈছে ষ্টেচনৰ পৰা যাওঁ এতিয়া গাড়ীখন আহি পালে গাড়ীখন ঘূৰি আহিলে ন ইফালে সিফালে তো অলপ দেৰি হৈ গ'ল তো এতিয়া যাওঁ আৰু মা আৰু এয়া দেখি মোৰ ভৰি আগতে চাই ভাইটি ইমানেই ট্ৰেফিক জাম গুৱাহাটীত আহি ৰখি আছোঁহি বহুত সময় এইখিনি ঠাইখিনি মই নামখিনি নাজানো কিন্তু হে গাইছ চাকিৰত পালোহি বহুত আন্ধাৰ হৈ আছে ভালকৈ আহিলে দিনত কেতিয়াবা দেখুৱাম এতিয়া এনেকৈ দেখাবলৈ পৰা নাযায় জাগিৰোড পালোহি অলপ পিছত মৰিগাঁৱতো পামগৈ ভিডিঅ'টো শেষ কৰিছোঁ চোৱাৰ কাৰণে ধন্যবাদ